हेलो बন্ধुসকল হালদকৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো WhatsAppৰ এনেকুৱা কিছুমান ট্ৰিক আৰু সেটিংস কমাই আছে যিবিলাক হয়তো আপোনালোকে নাজানে আৰু তাৰে ভিতৰত মই আপোনালোকক আজি 6টা ট্ৰিক বা সেটিংস আপোনালোকক ক'বলৈ গৈ আছো ভিডিঅটোত এইকেইটা আপোনালোকৰ 100% আপোনালোকে WhatsApp ইউজ কৰা টাইমত কামত আহিব 100% কামত আহিব সো একদম শেষলৈকে চাই থাকিব ভিডিঅটো গোটেইকেইটা সেটিংসে চাব গোটেইকেইটা বাদ দিয়ক তিনিটামান সেটিংস প্ৰথমতে চাই লওক যদি ভাল নালাগে ভিডিঅটো চাব নালাগে যদি ভাল লাগে নিশ্চয় ভিডিঅটো এটা লাইক কৰি দিব আৰু কেনে লাগিল জনাব মোক কমেন্ট বক্সত সো আৰু যদি নতুনকৈ হৈছে চেনেলৰ তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বটনটো আছে সেইটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকনটো আছে সেইটো ক্লিক কৰি দিব ভাল লাগিলে নিশ্চয় লাইক কৰিব সো ভিডিঅটো একদম শেষলৈকে চাই থাকক ইয়াৰ প্ৰথম ট্ৰিকটো হৈছে আমি কেতিয়াবা যদি সেভ নকৰা নম্বৰত কিবা যদি পঠিয়াব লগা হয় তেতিয়া বহুত প্ৰবলেম হয় নম্বৰটো সেভ কৰক তাৰ পিছত WhatsAppত যাওক সাৰ্চ কৰক আৰু তাৰ পিছত এই বস্তুটো পঠাওক কিন্তু ইয়াৰ কাৰণে এটা বঢ়িয়া ট্ৰিক আছে আপোনালোকে নম্বৰটো সেভ কৰাৰ দৰকাৰ নাই ইয়াৰ কাৰণে আপোনালোকে Google যেটো আপোনাৰ Chrome আছে বা যিকোনো ব্ৰাউজাৰ এটা আপোনালোকে ওপেন কৰিব ওপেন কৰি কিনে তাতে ওপৰত আপোনালোকে সাৰ্চ কৰি দিব wa.me দি কিনে আপোনালোকে এটা স্ল্যাশ দি দিব দি কিনে তাৰ পাছত যেটো ফোন নম্বৰত আপোনালোকে বস্তুটো পঠাই বা কিবা পঠাই বা মেসেজ কৰে যেটো নম্বৰত আপোনালোকে মেসেজ কৰে সেই নম্বৰটো তাতে বহুৱাই দিব কিন্তু মনত ৰাখিব আপোনাৰ তাতে কাউন্ট্ৰি কোডটো দিব লাগিব আমাৰ ইণ্ডিয়াৰ কাউন্ট্ৰি কোড আছে 91 আপোনালোকে ফোন নম্বৰটোৰ আগত 91 টো বহাই কিনে পিছফালে ফোন নম্বৰটো বহাই দিব তাৰ পিছত তলত ইয়াতে সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে এনেকুৱাকে ইন্টাৰফেসখন আহি যাব ইয়াতে আপোনালোকে কন্টিনিউ টু WhatsApp বুলি ইয়াতে যেটো আছে এটো যদি আপোনালোকে ক্লিক কৰে ডাইৰেক্ট চাব পাৰে আপোনালোকে ডাইৰেক্ট ইয়াতে চাৰ্টটো আপোনাৰ ওপেন হৈ যাব WhatsAppত আপোনালোকে কোনো ধৰণৰ ফোন নাম্বাৰটো সেভ কৰাৰ দৰকাৰ নাই ডাইৰেক্ট আপোনালোকে নাম্বাৰটোত কিবা পঠিয়াই বা মেসেজ কৰে ডাইৰেক্ট আপোনালোকে কৰিব পাৰিব তাৰপিছত সেটিংসটো স্ট্যাটাসৰ ওপৰত আমি যেতিয়া কিবা যদি পঢ়িবলগীয়া স্ট্যাটাস থাকে বহুত কিবা কিবি লিখা আছে সেইখিনি পঢ়িব লাগে সেই স্ট্যাটাসটো ৰখাই থবৰ কাৰণে আমি আপোনাৰ যিকোনো আঙুলি এটা এনেকে হোল্ড কৰি ৰাখিব লাগে যিমান টাইম স্ট্যাটাসটো চাওতে লাগিব সিমান টাইমে আঙুলিটো হোল্ড কৰি ৰাখিব লাগে কিন্তু ইয়াৰে এটা মজা অল্টাৰনেটিভ ট্ৰিক্স আছে হেতু হৈছে আপোনালোকে সেই স্ট্যাটাসটো খুলি লওক লৈ কিনে আপোনাৰ তিনিটা আঙুলিৰে সেই স্ট্যাটাসটোৰ ওপৰত এক লগত এনেকে ট্যাপ কৰি দিয়ক দিয়াৰ লগে লগে সেই স্ট্যাটাসটো আপোনাৰ ৰৈ যাব আপুনি যেতিয়ালৈকে নেক্সট টাইম সেই স্ট্যাটাসটোৰ ওপৰত টাচ নকৰে তেতিয়ালৈকে সেই স্ট্যাটাসটো তেনেকৈ থাকিব সো আপুনি যিমান টাইম বিচাৰে ইমান টাইম স্ট্যাটাসটো চাই পঢ়ে যি কৰে কৰি থাকিব পাৰিব তাৰপিছত 2 নম্বৰ সেটিংস WhatsAppত আছে বহুতে হয়তো গম নাপায় এই সেটিংসটো আপুনি যদি যিকোনো এটা ফোন নম্বৰৰ WhatsAppৰ মেসেজখিনি গোটেইখিনি মেসেজ যদি কাৰোবাক বেলেগক দেখাব লগা হয় তেতিয়া কি কৰিব লাগে এটা পেজ স্ক্ৰিনশ্বট মাৰি পঠিয়াব লগা হয় বা যদি নিজেও সেই মেসেজখিনি আপোনালোকে সেভ কৰি ৰাখিব বিচাৰে তেতিয়া আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব লগা হয় কিন্তু আপোনালোকে এটা ফাইলতে গোটেইখিনি মেসেজ আপোনালোকে একলগতে পঠাই দিব পাৰিব বা যদি নিজেও ৰাখিব বিচাৰে তেনেহলে একলগতে আপোনালোকে এটা ফাইলতে ৰাখিব পাৰিব ইয়াৰ কাৰণে বঢ়িয়া ট্ৰিক এটা আছে ট্ৰিকটো হৈছে যেটো ফোন নম্বৰে আপোনালোকে যেটো ফোন নম্বৰৰ মেসেজ WhatsAppৰ মেসেজখিনি পঠিয়াব বিচাৰে হেইটোৰ আপোনালোকে সেই চাৰ্টটো আপোনালোকে ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত ৰাইট সাইডে ওপৰত আপোনালোকে তিনিডাল ডট দেখা পাব WhatsAppত তিনিডাল সেই তাতে ক্লিক কৰাৰ পাছত আপোনালোকে এক্সপোৰ্ট চাৰ্ট বুলি এটা অপচন পাব ইয়াতে ক্লিক কৰিব এটা ক্লিক কৰাৰ পাছত বহুত কেইটা অপচন পাব আপোনালোকে যদি আপোনালোকে সেই বস্তুটো পঠিয়াই তেনেহলে ব্লুটুথৰে পঠিয়াই WhatsAppৰে জিঅৰে পঠাই আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰি কিনে আপোনালোকে পঠাই দিব পাৰে বা যদি নিজেও ৰাখিব বিচাৰে নিজৰ যিকোনো নম্বৰ এটা আপোনালোকে পঠাই দিয়ক তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি এনেকুৱা হয় আপোনাৰ তাত ধৰকচোন বেলেগৰ মোবাইল এটা অলপ টাইমৰ কাৰণে আপোনাৰ হাতত আছে আৰু গোটেইবিলাক মেসেজ WhatsAppৰ মেসেজবিলাক পঢ়ি চাবৰ কাৰণে ইমান টাইম নাই আপোনাৰ হাতত সো এই ট্ৰিকটো কৰক তাৰ পিছত ঘৰত যাই কিনে আপোনাৰ মোবাইলত গোটেইবিলাক মেসেজ পঢ়ি চাব সো এই ট্ৰিকটো যদি ভাল লাগিছে নিশ্চয় ভিডিঅটোত এটা লাইক কৰি দিব তাৰপাছত যিসকলৰ মোবাইলত ষ্টৰেজৰ প্ৰবলেম আছে তেওঁলোকৰ কিছু প্ৰবলেম সলভ হ'ব এই ট্ৰিকটোৰ সহায়ত WhatsAppে কিছুমান এক্সট্ৰা স্পেচ খাই থাকে আপোনাৰ মোবাইলত সো আসল কথাটো হ'ল WhatsAppে সদায় ৰাতি 2টা বজাত এটা বেকআপ লয় আৰু বেকআপ ফাইলটো আপোনাৰ ফাইল মেনেজাৰত WhatsAppৰ ফল্ডাৰটো তাৰে ভিতৰত সেভ কৰি ৰাখে আপোনালোকে WhatsApp ফল্ডাৰটো যাইনে ভিতৰত ডাটাবেস বুলি এটা ফল্ডাৰ পাব হেতুত গলে কিছুমান এক্সট্ৰা ফাইল আপোনালোকে পাই যাব 100 MB আপোনাৰ কিমান বেছি WhatsApp ইউজ কৰে তাৰে ওপৰত ডিপেন্ড কৰি 100 MB 150 MB লৈকে এটা ফাইল আপোনালোকে পাই যাব সো হেইকেটা একো কামৰ নহয় আপোনালোকে ডিলিট কৰি দিব পাৰে 6-7টা ফাইল আপোনালোকে পাই যাব তেনেকৈ আপোনালোকে 1 GB মানলৈকে স্পেচ খালি কৰিব পাৰে WhatsAppে এনেও কেইদিনমান পিছে এই ফাইলবিলাক ডিলিট কৰিয়ে থাকে সো আপোনালোকে যদি স্পেচ খালি কৰিব বিচাৰে এই ট্ৰিকটো কৰি চাব পাৰে সো 5 নম্বৰ সেটিংস জেনাৰেলি আমি এটা WhatsApp দুটা ফোনত একেলগে ইউজ কৰিব নোৱাৰো
কিন্তু হোৱাটছআপত এনেকুৱা এটা ফিচাৰ্ছ আছে যিটো আপোনালোকে পাৰিব সেইটো হৈছে হোৱাটছ ৱেব বুলি ৱেব স্কেন বুলি এটা ফিচাৰ্ছ আছে আপোনালোকে ইয়াতে চালে গম পাব তিনিটা ডটত ক্লিক কৰিলে সো এইটোত ক্লিক কৰি কিনে আপোনালোকে দুটা এটা হোৱাটছআপে দুটা ফোনত আপোনালোকে ইউজ কৰিব পাৰিব তাৰ আগতে এটা হোৱাটছ ৱেব বুলি এটা আপোনালোকে এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা ইয়াৰ ওপৰত একচুৱেলি মই এটা কমপ্লিট ভিডিঅ' বনাই থৈছোঁ আপোনালোকে যদি সেইটো চাই ভালকৈ আপোনালোকে গম পাব তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম সেইটো আপোনালোকে চাই ল'ব তেতিয়া কেনেকৈ এটা হোৱাটছআপে আপোনালোকে দুটা ফোনত ইউজ কৰিব পাৰে একেলগে সেইটো আপোনালোকে গম পাব তাৰপিছত লাষ্টৰ সেটিংছটোও বঢ়িয়া আপোনালোকে হোৱাটছআপত যদি কিবা এটা ভাল ভিডিঅ' বা ভাল যদি ফটো এটা দিয়ে আৰু সেইটো ফটো বেছি ভাগতে যদি নাথাকে তেতিয়া কি হয় সেই ভাইৰেল টাইপৰ যদি ভিডিঅ' এটা আপোনালোকে দিয়ে ষ্টেটাছত তেতিয়া কি হয় লগৰবিলাকে চবকে লগা হয় সেই ভিডিঅ'টো তেতিয়া আপোনালোকে পুনৰ সেই আকৌ গেলাৰীলৈ গৈ চবকে এটা এটাকৈ দিব লগা হয় কিন্তু ইয়াৰ কাৰণে এটা হোৱাটছআপত এটা শ্বৰ্ট ট্ৰিক আছে নতুনকৈ আপডেট হৈছে সেইটো হৈছে কি আপোনালোকে যিটো ষ্টেটাছ দিছে আপুনি সেই ষ্টেটাছটোত আপোনালোকে প্ৰথমতে ক্লিক কৰি ল'ব তাৰপিছত তলৰ পৰা ওপৰলৈ আপোনালোকে এনেকৈ স্ক্ৰল কৰিলে ইয়াতে কাষত আপোনালোকে এটা শ্বেয়াৰৰ অপশ্যন পাব ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ যিমান যে কণ্টেক্ট আছে এইবিলাক আহি যাব ইয়াৰ পৰা আপোনালোকে যাক দিব বিচাৰে সেই হোৱাটছআপত দিয়া ভিডিঅ'টোৱে সেইটো আপোনালোকে যাক দিব বিচাৰে ডাইৰেক্ট তাৰ পৰা দিব পাৰিব একদম শ্বৰ্টকাটতে পুনৰ আপোনালোকে এই গেলাৰীত যায় আৰু নতুনকৈ দি থাকিব নালাগে সো এইটো বঢ়িয়া ট্ৰিক সো এইকেইটা আছিল একদম হোৱাটছআপৰ 6টা তাগৰা সেটিংছ কোনটো সেটিংছ সবতকৈ বেছি ভাল লাগিছে আপোনাৰ সেইটো মোক জনাব কমেণ্ট বক্সত আৰু যদি ভাল লাগিছে ভিডিঅ'টো নিশ্চয় এটা লাইক কৰি দিব যদি নতুনকৈ হৈছে চেনেলত তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো আছে সেইটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকনটো আছে সেইটো ক্লিক কৰিব সো আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম